নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ মই প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ব্ৰেডেনো কি বনাবলৈ লৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। ব্ৰেডখিনি এনেকৈ ভাঙি ল'লোঁ। মই 5-6 টুকুৰামান ব্ৰেড লৈ লৈছিলোঁ আৰু ব্ৰেডখিনি এনেদৰে ভাঙি লোৱাৰ পাছত মই আধা কাপ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই ব্ৰেডত ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ ব্ৰেডখিনি সানি ল'লোঁ। গাখীৰখিনি আপোনালোকে কমকৈ মিলাব আৰু ইয়াত মই এতিয়া এচামুচ পাউডাৰ গাখীৰ আৰু আধা চামুচ গুড় ঘিউ দিছোঁ। ভালদৰে মিহলাই লৈ এনেকৈ বইল কৰি ল'লোঁ আৰু বইল কৰি লোৱাৰ পাছত মই এখন পেনত এনেদৰে একাপ চেনি দিছোঁ আৰু তাত মই 1.5 কাপ পানী ব্যৱহাৰ কৰিছোঁ আৰু পানীখিনি দিয়াৰ পাছত মই তাত 2টা ইলাচি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ পেনখনত ল' ফ্লেমত ধুনীয়াকৈ এনেকৈ চেনিখিনি লাহে লাহে উতল হ'বলৈ এৰি দিছোঁ। এনেকৈ লৰাই থাকিব আৰু লৰাই থকাৰ পাছত ধুনীয়াকৈ এনেকৈ উতল আহিছে আৰু এতিয়া আমাৰ চেনি চিৰাপখিনি মোৰ হৈ গৈছে। চেনি চিৰাপখিনি হৈ যোৱাৰ পাছত মই এখন কেৰাহীত এনেকৈ তেল দি লৈছোঁ আৰু তাত মই বলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। একদম কম ফ্লেমত জ্বলাই গেছটো এনেকৈ লাহে লাহে লৰাই মানে বলখিনি ফ্ৰাই কৰিব লাগিব আৰু দেখিছেনে মোৰ ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। মই কোনো ধৰণৰ ইয়াত ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এতিয়া মই চেনি পানীখিনিত ধুনীয়াকৈ গোলাখিনি দি দিলোঁ আৰু দি দিয়াৰ পাছত মই অলপ সময় ইয়াত থাকিবলৈ দিম। দেখিছেনে কি ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। আজি ব্ৰেড বনালোঁ খুব ধুনীয়াকৈ লালমোহন, আৰু লালমোহন কেনেবাকৈ এনেকৈ ঘৰত বনাই খাব পাৰে। কোনোবা আলহী আহিলেও এনেদৰে প্ৰস্তুত কৰিব পাৰে খুব কম সময়ৰ ভিতৰত আৰু খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছিলে। কেতিয়াবা এনেকৈ বনাই ঘৰতে প্ৰস্তুত কৰি খাই চাবচোন। আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ আগন্তুক ভিডিঅ'খিনিত এনেদৰে আপোনালোকে তেতিয়া পাই থাকিব। আজিলৈ ধন্যবাদ।